এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভালে। আৰু এতিয়া সময় হৈছে 6:30 আৰু ওলাইছোঁ বাহিৰলৈকে অকণমান পুতলি গৈ আহোঁ। ছোৱালীজনীৰ অকণমান বস্তু কিনিব লগা আছে, যিহেতু 15 আগষ্ট আহি আছে নহয় জানো। তাইৰ কাৰণে দুটামান বস্তু ল'ব লগা আছে, গতিকে গৈ থাকোঁ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। আকৌ আজি আহিছোঁ আপোনালোকৰ মাজত। আৰু যিহেতু যোৱাকালি বজাৰ গৈছিলোঁ আৰু বজাৰ কৰোঁতে মেলোঁতে ৰাতিয়ে হৈ গ'ল আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, তাকে আকৌ আজি অকণমান কণ্টিনিউ কৰি দিওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকক দেখুৱাওঁ কি কিনো আনিলোঁ যোৱাকালি বজাৰৰ পৰা। আৰু বিশেষ তেনেকুৱা একো অনা নাই, এনেই সৰু সুৰা বস্তু আনিছোঁ আৰু যিখিনি দৰকাৰী, যিহেতু 15 আগষ্টৰ কাৰণে বজাৰ কৰিব গৈছিলোঁ। সৰু সুৰাকৈ আনিছোঁ দুটামান বস্তু, যি আনিছোঁ সেয়াকে দেখুৱাম আপোনালোকক। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিম। যিখিনি বস্তু আনিছোঁ সেয়া দেখুৱাই কৰি ভিডিঅ'টো ইয়াতে সামৰিম। আৰু নহ'লে কণ্টিনিউ কৰি থাকিলে আকৌ বহুত বেছি দীঘলীয়া হৈ যাব নহয় জানো। তাকে ভিডিঅ'টোত মানে যিখিনি আনিছোঁ সেয়া দেখুৱাই কৰি শেষ কৰিম। আৰু যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। যিসকলে কৰি দিছে বহুত বহুত বেছি ধন্যবাদ। আৰু আহক তেন্তে চাওঁ কি কিনো আনিলোঁ, চাই দেখিব আপোনালোকে। এইফালে খাৰু আৰু হাততো আছে, এয়া দেখিছেনে। দীপাঞ্চীৰ কাৰণে দুযোৰ আনিছোঁ, এযোৰ আৰু এয়া। এইফালে যোৱাকালি আহি মানে ৰ'বই নোৱাৰিলে, খুলি খালি পিন্ধিলে এই দুজনীয়ে। বাকী এইযোৰ সুপ্ৰিয়া ভাগৰ, এনেদৰে মানে মেচিং কৰি আনিছোঁ আৰু অৰেঞ্জ হোৱাইট গ্ৰীণত। বাকী এয়া খাৰু আনিছোঁ। আৰু এখন দুপাট্টা আনিলোঁ, ৰেডিমেড দুপাট্টা। আৰু হোৱাইট কালাৰৰ কাপোৰৰ পিছো অনা হৈছিলে, সেইযোৰ চিলাবলৈ দি থোৱা হৈছে, যিহেতু চুইজাৰ পিন্ধিব লাগিব সেইকাৰণে। আৰু অৰেঞ্জ কালাৰৰ দুপাট্টাটো আনিলোঁ, গ্ৰীণতো আছিলে, অৰেঞ্জকৈ আনিলোঁ আৰু মই। বাকী এইযোৰ ৰেডিমেড দেই, অকণমান খুলি দেখুৱাইছোঁ বাৰু। এয়া এইখন অকণমান ডিজাইন আছে আৰু মিৰৰ ৱৰ্ক কৰা আছে ইয়াত। অৰিজিনেল মিৰৰ ৱৰ্ক নহয়, এয়া এনে আৰু আৰ্টিফিচিয়েল মিৰৰ, দেখিছেনে। এয়া অৰিজিনেল মিৰৰ ৱৰ্ক নহয়। আৰু অকণমান ডাঙৰেই হ'ব তাইৰ কাৰণে। আৰু সৰু ছোৱালীৰ কাৰণে তেনেকুৱা বিচাৰিয়ে নাপালোঁ, আৰু ৰাতিও হৈ গ'ল যিহেতু। যি পাইছোঁ মানে সেয়াকে উঠাই লৈ আহিছোঁ। এইখিনিও যে পাইছোঁ বুলি ভাবি একেবাৰে লৈ আহিছোঁ আৰু বিচাৰি থাকিব সময়ো নাছিলে তেনেকুৱা, যিহেতু ৰাতিও হৈ গৈছিলে। সেয়া ইমান ডাঙৰ হ'ব আৰু তাইৰ কাৰণে, তথাপি এনেই মেনেজ কৰিব লাগিব আৰু এদিনটোৱে আৰু। এয়া এইটোৱে আছিলে। আৰু কাপোৰ এযোৰ আনিছোঁ সুপ্ৰিয়া ভাগৰ, এইযোৰ কাপোৰযোৰ আনিছিলোঁ। পিছে তাইক লৈ গৈছিলোঁ, তথাপিও মানে কাপোৰযোৰ সৰু হ'ল, গম পাইনে। তাত পিন্ধাই কৰি নাচালোঁ যে, ভাবিলোঁ হ'ব, জুখিও চাইছিলোঁ, তথাপিও সৰু হৈ গ'ল। মোৰ এই কাপোৰটো যি ভাল লাগিছিলে গম পাইছেনে। এইটো অকণমান ডিজাইন আছে যে, সেইকাৰণে পচন্দ হৈছিলে কাপোৰযোৰ। পিছে আজি ৰিটাৰ্ণ কৰিব লাগিব চাগৈ, তাই দেউতাকে গৈ কৰি লৈ আহিব। আৰু লগতে আছে এয়া এখন পেন আনিছিলোঁ, এইকেইটাই আছিলে আৰু বাকী বিশেষ তেনেকুৱা একো অনা নাই। এয়াই আৰু এইফালে যিখিনি আনিছিলোঁ সেয়া দেখুৱালোঁ আপোনালোকক। বিশেষ তেনেকুৱা একো অনা নাছিলোঁ, যিখিনি দৰকাৰী সেয়া আনিছিলোঁ, সেয়া দেখুৱাইছোঁ আপোনালোকক। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াতে সামৰণি মাৰোঁ আজি ভিডিঅ'টো।
যদি ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু ঠিক আছে তেতিয়া আকৌ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই।